হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? ভালনে? বিহুৰ যাৰ যোগাৰ চলিছে আপোনালোকৰ? পিঠা পনা বনালেনে? আজি উৰুকা, তাকে মই ভাবিছোঁ এতিয়া এটা এটাকৈ বনাওঁ আৰু এইবাৰ মনটো ভাল নাই লগা, কাৰণ কেলৈ এওঁ ছুটি নাপালে আহিবৰ কাৰণে বিহুৰ পিছতে আহিব একেবাৰে যিহেতু মন যিমানে বেয়া লাগক লাগে ল'ৰা ছোৱালীকেইটাৰ কাৰণেতো বনাব লাগিবই। সেয়েহে ভাবিছোঁ এতিয়া প্ৰথমতে মই নিমকি বনাম বুলি ভাবিছোঁ আৰু নাৰিকলৰ লাডু কেইটামান বনাম আৰু বৰ বিশেষ এটা আৰু বাকী নবনাওঁ আৰু। হেল্ল' বন্ধু বান্ধৱীসকল, এইফালে মই নিমকি বনাবলৈ লৈছোঁ। এইফালে এইখিনি মই ময়দা ল'লোঁ এতিয়া নিমকি বনাবৰ বাবে। ইয়াতে মই এতিয়া ক'লা জিৰা কেইটামান দি দিম। ইমানখিনি ক'লা জিৰা দি দিছোঁ। নিমখ দি দিম এতিয়া। এতিয়া এইখিনি মই ভালদৰে মিক্স কৰি লওঁ। ইয়াতে মই এতিয়া বেকিং ছ'ডা অকণমান দি দিম, ইমানখিনি। এতিয়া মই ইয়াত তেল দি দিম। গোটেইখিনি মই এতিয়া ভালদৰে মিক্স কৰি ল'ম। এতিয়া মই ইয়াত পানী দি দিম। ধুনীয়াকৈ আটা সানোৱাৰ নিচিনা সানিব লাগিব এইখিনি এতিয়া। এইটো হৈ গ'ল এতিয়া। মই এইটো আধা ঘণ্টাৰ কাৰণে এতিয়া এনেকৈ থৈ দিম, তাৰপিছত বনাম। এইফালে নিমকিখিনি কাটি কাটি থৈ দিছোঁ মই, আৰু এইফালে এইখিনি মই বনাই আছোঁ। চাওকচোন বাৰু কেনে হৈছে বাৰু বন্ধু বান্ধৱীসকল। এয়া